আৰু খুব লজ্জাজনক এজন সিএম দ্য দেন সিএম অফ আসাম ইমান ডাঙৰ মানুহ এনেকুৱা ঘিননীয়া এনেকুৱা ডিৰগেটৰী ভাষা যদি ক'ব পাৰে যে উজনিৰ ল'ৰাসকলে যদি ওলাই আহে আমি এক বছৰৰ মাজতে মিয়াসকলক চাফা কৰিম এইটো আনপাৰ্লিয়ামেণ্টাৰী ভাষাবোৰ কেনেকুৱা এজন সিএম ডাঙৰে ক'ব পাৰে গতিকে আমি খুব দুখ লাগিছে যে আজিৰ তাৰিখত তেখেত মিয়াবিলাক চাফা কৰিব কৈছে তেখেতসকলে অসমীয়া নহয় কেতিয়াবা কৈও চাগে যে বড়ো ল'ৰাবিলাকে আগবাঢ়ি আছে আমাৰ অসমীয়া ল'ৰাবিলাক ক'ত মৰি আছা আদিবাসীসকলে আগবাঢ়ি আছে আমাৰ ল'ৰাবিলাক ক'ত আছে তেনেহ'লে আমি বাকীবোৰ অসমীয়া নহয় এনেকুৱা মুখ্যমন্ত্ৰী যদি অসমখনক বিভাজন কৰে সঁচাকৈ অসম কেনেকুৱা অসম হৈ থাকিব সেইটো খুব দুখৰ কথা সেইকাৰণে আজি আমি কোকৰাঝাৰ জিলাৰ পৰা এজন এজাহাৰকাৰী হিচাপে সাধাৰণ সম্পাদক ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক আৰু ব্লগৰ এজন প্ৰেছিডেণ্ট আৰু বোৰ্ডৰ প্ৰেছিডেণ্ট তেখেতসকলে তিনিজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত তেখেতৰ ভাষা যে আমি মিয়াসকলক চাফা কৰিম আৰু সেই কথাটো একেবাৰে সাংবিধানিক কথা নহয় আৰু সেইটো আমাৰ অসমৰ মাজত খুব মানে উগুল টুগুল আনিছে ইয়াত মানে বহুত কনফিউজন এইটো খুব সেনচিটিভ ভাষা সেইবিলাক সিএম ডাঙৰে ক'ব নালাগিছিল ইয়াৰ কাৰণে আমি এফআইআৰটো আজি দিয়া হৈছে এই কাৰণে খুব দুখৰ কথা আৰু খুব লজ্জাজনক এজন সিএম দ্য দেন সিএম অফ আসাম ইমান ডাঙৰ মানুহ এনেকুৱা ঘিননীয়া এনেকুৱা ডিৰগেটৰী ভাষা যদি ক'ব পাৰে যে উজনিৰ ল'ৰাসকলে যদি ওলাই আহে আমি এক বছৰৰ মাজতে মিয়াসকলক চাফা কৰিম এইটো আনপাৰ্লিয়ামেণ্টাৰী ভাষাবোৰ কেনেকুৱা এজন সিএম ডাঙৰে ক'ব পাৰে গতিকে আমি খুব দুখ লাগিছে যে আজিৰ তাৰিখত তেখেত মিয়াবিলাক চাফা কৰিব কৈছে তেখেতসকলে অসমীয়া নহয় কেতিয়াবা কৈও চাগে যে বড়ো ল'ৰাবিলাকে আগবাঢ়ি আছে আমাৰ অসমীয়া ল'ৰাবিলাক ক'ত মৰি আছা আদিবাসীসকলে আগবাঢ়ি আছে আমাৰ ল'ৰাবিলাক ক'ত আছে তেনেহ'লে আমি বাকীবোৰ অসমীয়া নহয় এনেকুৱা মুখ্যমন্ত্ৰী যদি অসমখনক বিভাজন কৰে সঁচাকৈ অসম কেনেকুৱা অসম হৈ থাকিব সেইটো খুব দুখৰ কথা সেইকাৰণে আজি আমি কোকৰাঝাৰ জিলাৰ পৰা এজন এজাহাৰকাৰী হিচাপে সাধাৰণ সম্পাদক ডিষ্ট্ৰিক্টৰ সাধাৰণ সম্পাদক আৰু ব্লগৰ এজন প্ৰেছিডেণ্ট আৰু বোৰ্ডৰ প্ৰেছিডেণ্ট তেখেতসকলে তিনিজনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত তেখেতৰ ভাষা যে আমি মিয়াসকলক চাফা কৰিম আৰু সেই কথাটো একেবাৰে সাংবিধানিক কথা নহয় আৰু সেইটো আমাৰ অসমৰ মাজত খুব মানে উগুল টুগুল আনিছে ইয়াত মানে বহুত কনফিউজন এইটো খুব সেনচিটিভ ভাষা সেইবিলাক সিএম ডাঙৰে ক'ব নালাগিছিল ইয়াৰ কাৰণে আমি এফআইআৰটো আজি দিয়া হৈছে